1250 টকাৰ পিছত দৌৰিছে অসমীয়া মহিলা। নিজৰ নামত কোটি কোটি জমা কৰিছে মন্ত্ৰী পত্নীয়ে। হিমন্ত পত্নীৰ ওচৰত 1.45 কেজি সোণ, পীযুষৰ পত্নীৰ ওচৰত হীৰাৰ অলংকাৰ। কেনেকৈ কোটি কোটি টকাৰ অধিকাৰী হল মন্ত্ৰী বিধায়ক? কেনেকৈ কেজি হিচাপত সোণ হীৰা গোটালে মন্ত্ৰীৰ পত্নী পৰিয়ালে? শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে মনোনয়ন পত্ৰ দাখিলৰ পৰ্ব। আৰম্ভণিৰ দিনটোতেই মনোনয়ন পত্ৰ দাখিল কৰে কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীয়ে। তাৰ ভিতৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা, তুলিৰাম ৰংহাং, পদ্ম হাজৰিকা আদি। নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰৰ লগত দাখিল কৰে সম্পত্তিৰ হিচাপ, যিয়ে চকু কপালত তুলিছে সাধাৰণ জনতাৰ। যি সময়ত অসমীয়া সাধাৰণ মহিলাই 1250 টকাৰ বাবে ঘৰ পৰিয়াল এৰি নাচ গান কৰি ফুৰিবলগীয়া হৈছে, তেনে সময়তে কোটি কোটি টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িছে মন্ত্ৰীৰ পত্নী পৰিয়ালে। শপতনামাত উল্লেখ কৰা অনুসৰি 2.36 লাখ টকাৰ অস্থাৱৰ সম্পত্তিৰ মালিক হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত আছে 13.54 লাখ টকাৰ অস্থাৱৰ সম্পত্তি। 2.3 কোটি টকাৰ মূল্যৰ 1.45 কেজি সোণৰ অলংকাৰৰ গৰাকী ৰিণিকী ভূঞা শৰ্মা। মুখ্যমন্ত্ৰীৰ পত্নীৰ স্থাৱৰ সম্পত্তিৰ বজাৰ মূল্য 19.25 লাখ টকা। গুৱাহাটীৰ নুনমাটি আৰু আৰ জি বৰুৱা ৰোডৰ কেইবা স্থানত মাটি আছে মুখ্যমন্ত্ৰীৰ পত্নীৰ। মুখ্যমন্ত্ৰীৰ পিছতে দ্বিতীয় স্থানত থকা মন্ত্ৰী হিচাপে নিজকে জহাব বিচাৰে মন্ত্ৰী পীযুষ হাজৰিকাই। এইগৰাকী পীযুষ হাজৰিকাই শপতনামাত দাখিল কৰা অনুসৰি পীযুষ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 17 কোটি। 19 লাখ টকাৰ গহনাৰ গৰাকী পীযুষ হাজৰিকা। পত্নীৰ আছে হীৰাৰ অলংকাৰ সহিতে 35 লাখ টকাৰ গহনা। পীযুষ হাজৰিকাৰ হাতত আছে 2,77,000 টকা। মন্ত্ৰীগৰাকীৰ সৰ্বমুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 3.53 লাখ টকা। পত্নীৰ অস্থাৱৰ সম্পত্তি 3.54 লাখ টকা। সৰ্বমুঠ অস্থাৱৰ সম্পত্তি 7.7 লাখ টকা। পীযুষ হাজৰিকাৰ স্থাৱৰ সম্পত্তি 4.50 লাখ। পত্নীৰ স্থাৱৰ সম্পত্তি 5.40 লাখ। সৰ্বমুঠ স্থাৱৰ সম্পত্তি প্ৰায় 10 কোটি টকা। একেদৰে কেইবাটাও কেলেংকাৰীত নাম সাঙুৰ খোৱা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনলৈ চালে বিধায়কগৰাকীৰ নামতেই আছে 18.90 কোটি টকাৰ অস্থাৱৰ সম্পত্তি। পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 1.86 লাখ টকা। 3.33 লাখ টকাৰ স্থাৱৰ সম্পত্তিৰ গৰাকী বিধায়ক বিশ্বজিৎ ফুকন। পত্নীৰ স্থাৱৰ সম্পত্তি 30 লাখ টকা। বিধায়কগৰাকীৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তি 26 কোটি টকাৰো অধিক। বিশ্বজিৎ ফুকনৰ নামত আছে 13খনকৈ বাহন। কাজিৰঙাকে ধৰি 6 স্থানত আছে বিশ্বজিৎ ফুকনৰ কৃষিভূমি। আন স্থানত আছে বিশ্বজিৎ ফুকনৰ অনা কৃষিভূমি। কাৰ্বি আংলঙৰ CEM তুলিৰাম ৰংহাঙে এইবাৰ অৱতীৰ্ণ হ'ব বিধানসভা নিৰ্বাচনত। ৰংহাং সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰা তুলিৰাম ৰংহাঙৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 2.23 লাখ টকা। তুলিৰাম পত্নীৰ নামত আছে 2.30 লাখ মূল্যৰ অস্থাৱৰ সম্পত্তি। তুলিৰাম ৰংহাঙৰ স্থাৱৰ সম্পত্তিৰ মূল্য 2.73 লাখ। পত্নীৰ নামত আছে 6.29 লাখৰ স্থাৱৰ সম্পত্তি। কেইবা ঠাইতো ভূমি আছে তুলিৰাম ৰংহাঙৰ। একেদৰে নদুৱাৰ বিজেপি প্ৰাৰ্থী পদ্ম হাজৰিকালৈ চালে অস্থাৱৰ সম্পত্তি 8.82 লাখ। পত্নীৰ নামত অস্থাৱৰ সম্পত্তি 1.95 লাখ। স্থাৱৰ সম্পত্তি 4.65 লাখ। পত্নীৰ নামত স্থাৱৰ সম্পত্তি 80 লাখ টকা। ভৱানীপুৰ সৰভোগ সমষ্টিৰ প্ৰাৰ্থী তথা মন্ত্ৰী ৰঞ্জিত দাসৰ অস্থাৱৰ সম্পত্তি 1.65 লাখ। পত্নীৰ নামত অস্থাৱৰ সম্পত্তি 2.11,000। ৰঞ্জিত দাসৰ স্থাৱৰ সম্পত্তি 2.84 লাখ। পত্নীৰ নামত স্থাৱৰ সম্পত্তি 3.1 লাখ। একেদৰে মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰশান্ত ফুকনৰ অস্থাৱৰ সম্পত্তি 2.70 লাখ। পত্নীৰ নামত অস্থাৱৰ সম্পত্তি 38,42,000। প্ৰশান্ত ফুকনৰ স্থাৱৰ সম্পত্তি 1.80 লাখ। পত্নীৰ নামত স্থাৱৰ সম্পত্তি 1.34 লাখ। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ মাজুলীৰ বিজেপি প্ৰাৰ্থী ভুৱংগামৰ নামত থকা অস্থাৱৰ সম্পত্তিৰ মূল্য 1.94 লাখ। ভুৱংগামৰ পত্নীৰ নামত আছে 1.50 লাখৰো অধিক অস্থাৱৰ সম্পত্তি। ভুৱংগামৰ স্থাৱৰ সম্পত্তিৰ মূল্য
4,57,00,000। পত্নীৰ নামত আছে 1,34,00,000 টকাৰ স্থাৱৰ সম্পত্তি। বিধায়ক হৈ সম্পত্তিৰ পাহাৰ গঢ়িছে বৰহমপুৰৰ বিধায়ক জিতু গোস্বামীয়েও। জিতু গোস্বামীৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ 22 কোটিৰো অধিক। জিতু গোস্বামীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 2,84,00,000। পত্নীৰ হাতত আছে 2,82,00,000 টকাৰ অস্থাৱৰ সম্পত্তি। পৰিয়ালৰ সৰ্বমুঠ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 5,87,00,000। জিতু গোস্বামীৰ পৰিয়ালৰ সৰ্বমুঠ স্থাৱৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 16,30,00,000 টকা। নগাঁৱৰে আন এজন বিধায়ক ৰূপক শৰ্মা। বিজেপি বিধায়ক ৰূপক শৰ্মাৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ 8,47,00,000। পত্নীৰ স্থাৱৰ সম্পত্তিৰ পৰিমাণ 3,31,00,000 টকা। ৰূপক শৰ্মাৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 2,29,00,000 টকা। পত্নীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 3,25,00,000 টকা। ৰূপক শৰ্মাৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ 17 কোটিৰো অধিক। এয়া মাত্ৰ কেইটামান উদাহৰণহে। আমি পৰৱৰ্তী সময়ত লৈ আহিম আনসকল মন্ত্ৰী বিধায়কৰো প্ৰাৰ্থী তালিকা। কিন্তু তাৰ পূৰ্বে এয়া স্পষ্ট হৈ পৰিছে যে যি সময়ত সাধাৰণ মহিলাই 1250 টকাৰ কাৰণে দৌৰি ফুৰিবলগীয়া হৈছে, সেই সময়তে সম্পত্তিৰ পাহাৰ গঢ়িছে মন্ত্ৰী বিধায়কৰ পৰিয়ালে। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।